নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো ফ্ৰেন্ডছ এটা বহুতে ভাল খবৰ ফাইনালি আপোনালোকৰ ডিডাবলি অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আন্ডাৰত যেখানে এলপি টিচাৰ আৰু ইউপি টিচাৰৰ নতুনকৈ এক্সাম হৈছিল তো ফাইনালি আপোনালোকৰ ৰিজাল্ট আহি গৈছে আপোনালোকৰ ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট হয় মেৰিট লিষ্ট তেওঁলোকে যোৱাকালি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যে মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ আগতে তেওঁলোকে এখন নোটিছ প্ৰকাশ কৰিছিল আপোনালোকৰ সন্ধিয়াৰ ভাগত এই নোটিছখন প্ৰকাশ কৰিছে তেওঁলোকে সেই নোটিছখনত কি উল্লেখ কৰিছে এইটো ইয়াত জনাই দিছো যে আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো তেওঁলোকে ৰাতি ঘোষণা কৰিব বুলি তেওঁলোকে নোটিছখনত প্ৰকাশ কৰিছিল আৰু তেওঁলোকে নোটিছখনত বহুতে কথা উল্লেখ কৰিছে তো আপোনালোকে ৰিজাল্টটো কেনেকৈ আপোনালোকে চেক কৰিব লগতে আপোনালোকৰ নোটিছখনত কি কথা উল্লেখ কৰিছে সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব গতিকে ফ্ৰেন্ডছ আপোনালোকে যদি ডিএমই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী আন্ডাৰত আপোনালোকে এক্সাম দিছিল তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব তো আপোনালোকৰ যেটো ৰিজাল্টটো আহি গৈছে তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ হিকলে চাই থাকিব অলপ স্কিপ নকৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফ্ৰেন্ডছ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আন্ডাৰত লোৱাৰ প্ৰাইমাৰী টিচাৰ আৰু আপোনালোকৰ আপাৰ প্ৰাইমাৰী টিচাৰ ইউপি টিচাৰৰ কাৰণে নতুনকৈ আপোনালোকৰ এক্সাম হৈছিল তো ফ্ৰেন্ডছ আপোনালোকে যদি এই লোৱাৰ প্ৰাইমাৰী টিচাৰ অৰ্থাৎ এলপি টিচাৰ আৰু ইউপি টিচাৰত আপোনালোকে এক্সাম দিছিল তো ফাইনালি আপোনালোকৰ ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টখন আহি গৈছে তো আপোনালোকৰ মেৰিট লিষ্টখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেইটো আপোনালোকক দেখুৱাই দিম তো তাৰ আগতে আপোনালোকৰ যিখন যোৱাকালি তেওঁলোকে নোটিছ প্ৰকাশ কৰিছিল তেওঁলোকে নোটিছত উল্লেখ কৰিছে যে আপোনালোকৰ যেটো এলপি টিচাৰ আৰু ইউপি টিচাৰৰ আপোনালোকৰ ৰিজাল্ট হয় ফাৰ্ষ্ট আপোনালোকৰ প্ৰফেচনেল মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টখন আপোনালোকৰ যোৱাৰ মাজনিশা অৰ্থাৎ মাজৰাতি আপোনালোকৰ প্ৰকাশ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে নোটিছখনত আৰু ইয়াৰ পিছত আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টত আপোনালোকৰ যদি নামটো আহে তো আপোনালোকৰ যেটো ডকুমেন্ট ভেৰিফিকেশন হয় ডকুমেন্ট ভেৰিফিকেশনটো আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব ডিস্ট্ৰিক্ট ওয়াইজ ষ্টেট বিলাক বেলেগ বেলেগ কৈ ইয়াত দি দিছে আপোনালোকৰ কোনখন ডিস্ট্ৰিক্টৰ আপোনালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে এইটো আপোনালোকে তলত কমেন্ট কৰি আপোনালোকে জনাব তো আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ ডেট হয় ইয়াত আপোনালোকৰ উল্লেখ কৰিছে তো আপোনালোকৰ যেটো আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব সেই ডকুমেন্ট ভেৰিফিকেশনটো আপোনালোকে ক'ত যাব লাগিব হেতু আপোনালোকৰ ফেনটো ইয়াত দি দিছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাইলেপাৰা গুৱাহাটী 19 আৰু আপোনালোকে এই এড্ৰেছটোত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কাৰণে আপোনালোকে যাব লাগিব আৰু ইয়াত আপোনালোকৰ যেটো টাইম হে টাইমটো হৈছে 10টাৰ পৰা আপোনালোকে 5 বজালৈকে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যেটো ডকুমেন্ট ভেৰিফিকেশন ডেট তিনিটা ডেটৰ আপোনালোকৰ দি দিছে ইয়াত আৰু প্ৰথমটো হৈছে 15 তাৰিখত কোনকল ডিস্ট্ৰিক্টত কেন্ডিডেটে যাব ডকুমেন্ট ভেৰিফিকেশন কাৰণে এটো হৈছে আপোনালোকৰ প্ৰথমতে 15 তাৰিখে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট ধেমাজি লখিমপুৰ সাউথ চালমাৰা আৰু মাজুলী ডিস্ট্ৰিক্টৰ কেন্ডিডেটসকলে 15 তাৰিখে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব আৰু 16 তাৰিখে ইয়াত আপোনালোকৰ গোৱালপাৰা গোলাঘাট হাইলাকান্দি তাৰ পিছত মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ তাৰ পিছত ধুবুৰী আৰু দৰং ডিস্ট্ৰিক্টৰ কেন্ডিডেটে 16 তাৰিখে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব আৰু 18 তাৰিখে নগাঁও নলবাৰী বঙাইগাঁও তাৰ পিছত শোণিতপুৰ সাউথ চালমাৰা আৰু কাছাৰ আৰু বৰপেটা ডিস্ট্ৰিক্টৰ কেন্ডিডেটসকলে 18 তাৰিখে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোকে যাব লাগিব এতিয়া আপোনালোকৰ যিখন মেৰিট লিষ্ট হয় আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ মেৰিট লিষ্ট বিলাক বেলেগ কৈ দি দিছে ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ মেৰিট লিষ্ট বিলাক বেলেগ কৈ দিয়া আছে আৰু এলপি টিচাৰ অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী টিচাৰ আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ বেলেগ কৈ দিয়া আছে সায়েন্স টিচাৰ তাৰ পিছত হিন্দী টিচাৰৰ কাৰণে বেলেগ কৈ মেৰিট লিষ্ট বিলাক ইয়াত দিয়া আছে তো আপোনালোকে কোনখন ডিস্ট্ৰিক্টৰ আপোনালোকে বিলং কৰে ইয়াত আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব ইয়াত প্ৰথমতে আছে ফাৰ্ষ্ট যেটো মেৰিট লিষ্ট হয় এটো আপোনালোকৰ বৰপেটা ডিস্ট্ৰিক্টৰ হয় বৰপেটা ডিস্ট্ৰিক্টৰ মেৰিট লিষ্টখন আপোনালোকক দেখুৱাই দিছো ডাউনলোড কৰি আপোনালোকৰ এখন লিষ্টখন আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ ৰোল নম্বৰ এপ্লিকেশন নম্বৰ নেম ইয়াত দিয়া আছে জেন্ডাৰ দিয়া আছে আৰু আপোনালোকৰ কিমান নম্বৰ আপোনালোকে লাভ কৰিছে সকলোবিলাক দিয়া আছে ইয়াত আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে আপোনালোকে নিজে এবাৰ চেক কৰি চাব লাগিব আৰু ৰিজাল্ট চেক কৰা লিংকটো আপোনালোকক পিন কমেন্টত আৰু ডেসক্ৰিপচন বক্সত আপোনালোকক দি দিম আপোনালোকে তাতো ৰিজাল্ট চেক কৰা আপোনালোকৰ লিংকটো পাই যাব তো এইটোৰ বিষয়ে আপোনালোকে গম পালে তো ফ্ৰেন্ডছ আপোনালোকে যদি এলপি টিচাৰ আৰু ইউপি টিচাৰত আপোনালোকে এক্সাম দিছিলে তো আপোনালোকে এতিয়া গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰি লওক তো ফ্ৰেন্ডছ আপোনালোকক দিবলগীয়া ইনফৰমেশনটো এইটোৱে আছিল আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টোত ফ্ৰেন্ডছ এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে
আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।